হাই ফ্ৰেণ্ডছ, মই mantupriyam আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ক'বলৈ গৈ আছোঁ পৰীক্ষাত কেনেকৈ কম পঢ়ি পেলাই বেছি নম্বৰ ল'ব পাৰি। আমি সচৰাচৰ হাৰ্ডৱৰ্ক কৰোঁ, হাৰ্ডৱৰ্কৰ লগতে স্মাৰ্ট ৱৰ্ক যদি কৰোঁ আমি কম পঢ়িলে বেছি নম্বৰ পাব পাৰোঁ। আৰু আমি কি পঢ়িব লাগে, কেনেকৈ পঢ়িব লাগে আৰু কমন প্ৰশ্নসমূহ কেনেকৈ বাছি উলিয়াব লাগে মই গোটেইখিনি আপোনালোকক জনাম। আপোনালোকে এই ভিডিঅ'টো শেষলৈ চাব। সাধাৰণতে দেখা যায় যে অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত যদি প্ৰশ্ন আহে আমি গোটেই অসমৰ মুখ্যমন্ত্ৰীবিলাকৰ নাম পঢ়িব নালাগে। আমি 4টা বা 5টা প্ৰশ্ন যদি কৰোঁ আমাৰ অসমৰ গোটেই হিষ্ট্ৰীৰ গোটেইখিনি মুখ্যমন্ত্ৰীৰ নাম আমি জানিব পাৰোঁ। গতিকে কেনেকৈ পঢ়িব লাগে মই গোটেইখিনি আপোনাক কওঁ। অসমৰ মুখ্যমন্ত্ৰীৰ বৰ্তমান কোন হয় বা অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি, এইটো প্ৰশ্ন আহে। আৰু অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল, এইটো হ'ল দ্বিতীয় প্ৰশ্ন। আৰু তৃতীয় প্ৰশ্ন হ'ল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন। চতুৰ্থতে অসমৰ দীৰ্ঘতম সময় মুখ্যমন্ত্ৰী হিচাপে কোন আছিল। আৰু এটা প্ৰশ্ন হয় বা ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন। এনেকুৱা ধৰণৰ আপোনাৰ 4টা বা 5টা প্ৰশ্ন আপোনালোকক দিব। আপুনি এই 4টা বা 5টা প্ৰশ্ন যদি পঢ়িলে অসমৰ গোটেই মুখ্যমন্ত্ৰীৰ চেপ্টাৰটোৱে আপোনালোকৰ হৈ যায়। তেনেকৈ আপোনালোকক প্ৰধানমন্ত্ৰীৰ নাম সুধিব বা অসমৰ ৰাজ্যপালৰ নাম, ভাৰতৰ ৰাষ্ট্ৰপতিৰ নাম, যিমানখিনি প্ৰশ্ন আছে আপোনালোকে প্ৰথমজন পঢ়িব, শেষৰজন পঢ়িব, তাৰপিছত প্ৰথম মহিলা কোন আছিল আৰু আটাইতকৈ দীৰ্ঘতম সময় কোন আছিল। এই 4-5টা প্ৰশ্ন আপোনালোকে পঢ়িলে হৈ যায়। এতিয়া অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ অসমৰ 15তম মুখ্যমন্ত্ৰী হয়। তেওঁ 10 মে 2021 চনত কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁ বৰ্তমানলৈ 5বাৰ জালুকবাৰী সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচিত হৈছিল আৰু তেওঁ ইয়াৰ আগতে ভাৰতীয় কংগ্ৰেছ দলত আছিল আৰু 2015 চনত আগষ্ট মাহত তেওঁ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। এতিয়া অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজন, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হ'ল ভাৰতৰত্ন গোপীনাথ বৰদলৈ। তেওঁ 11 ফেব্ৰুৱাৰী 1946 চনৰ পৰা 6 আগষ্ট 1950 চনলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল আৰু তেওঁক ভাৰত চৰকাৰৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্ন বঁটা প্ৰদান কৰিছিল। সৈয়দা আনোৱাৰা তাইমুৰ 6 ডিচেম্বৰ 1980 to 30 জুন 1981 চন। তেওঁ অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী আৰু প্ৰথম মহিলা মুখ্যমন্ত্ৰী। এতিয়ালৈ তেওঁৰ বাহিৰে 2জন আৰু অসমৰ মহিলা মুখ্যমন্ত্ৰী হোৱা নাই। তেওঁৱে এতিয়ালৈ একমাত্ৰ অসমৰ মহিলা মুখ্যমন্ত্ৰী। তৰুণ গগৈ হ'ল অসমৰ দীৰ্ঘতম সময় মুখ্যমন্ত্ৰী হিচাপে থকা ব্যক্তি। তেওঁ 18 মে 2001 চনৰ পৰা 20 মে 2016 চনলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে আছিল। তেওঁ একেৰাহে 3বাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে আছিল। অসমৰ ইতিহাসত তেওঁই সকলোতকৈ বেছি দিন অসমৰ মুখ্যমন্ত্ৰী হিচাপে আছিল। সৰ্বানন্দ সোণোৱাল হ'ল ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী। তেওঁ বৰ্তমান ভাৰত চৰকাৰৰ যুৱ কাৰ্যক্ৰম আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ স্বতন্ত্ৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। বৰ্তমান অসমৰ ৰাজ্যপাল হ'ল গোলাপ চান্দ কাটাৰিয়া। অসমৰ 29তম ৰাজ্যপাল হিচাপে তেওঁ 22 ফেব্ৰুৱাৰী 2023 চনৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰি আছে আৰু তেওঁক ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাজ্যপালৰ শপত বাক্য পাঠ কৰায় আৰু অসমৰ ৰাজ্যপাল হিচাপে তেওঁক দায়িত্ব অৰ্পণ কৰে আৰু তেওঁ বৰ্তমান অসমৰ ৰাজ্যপাল হিচাপে দায়িত্বত আছে। গতিকে ৰাজ্যপালৰ ক্ষেত্ৰতো তেনেকুৱা প্ৰশ্নই আহে, অসমৰ বৰ্তমান ৰাজ্যপাল কোন আৰু বা অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল, সেইটো প্ৰশ্ন হয়। অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল, যদি এনেকৈ অপশ্যন থাকে তেতিয়া আপোনালোকে উত্তৰ কৰিব লাগিব। অসমৰ প্ৰথম ৰাজ্যপাল আছিল মহম্মদ শ্বেখ আকবৰ হাইদৰী। তেওঁ অসমৰ প্ৰথম ৰাজ্যপাল আছিল আৰু তেওঁ স্বাধীন ভাৰতৰ প্ৰথম অসমৰ ৰাজ্যপাল। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহে আৰু ৰাজ্যপালত ক্ষেত্ৰত অসমত মহিলা ৰাজ্যপাল এতিয়ালৈ কোনো হোৱা নাই। গতিকে ইয়াত প্ৰশ্ন দুটাই হ'ব, প্ৰথম ৰাজ্যপাল কোন আৰু বা অসমৰ বৰ্তমান ৰাজ্যপাল। এইবাৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল ভাৰতৰত্ন জৱাহৰলাল নেহৰু। তেখেতে 15 আগষ্ট 1947 চনৰ পৰা 27 মে 1964 চনলৈ ভাৰতৰ
প্ৰধানমন্ত্ৰী হিচাপে আছিল আৰু সম্ভৱতঃ তেওঁই ভাৰতৰ দীৰ্ঘতম প্ৰধানমন্ত্ৰী আৰু তেওঁক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল আৰু তেওঁৰ জন্মদিনত ভাৰত চৰকাৰে শিশু দিৱস হিচাপে তেওঁৰ জন্মদিনটো পালন কৰে। এতিয়াও ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী। তেখেত ভাৰতৰ তৃতীয় প্ৰধানমন্ত্ৰী আছিল। তেখেতে 14 জানুৱাৰী 1980 চনৰ পৰা 31 অক্টোবৰ 1984 চনলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আছিল। তেওঁক ভাৰত চৰকাৰে ভাৰত ৰত্ন সন্মানো প্ৰদান কৰিছিল। ভাৰতৰ প্ৰথমজন অকংগ্ৰেছী প্ৰধানমন্ত্ৰী আছিল মোৰাৰজী দেশাই। তেওঁ ভাৰতৰ চতুৰ্থ প্ৰধানমন্ত্ৰী আছিল। তেওঁৰ কাৰ্যকাল আছিল 24 মাৰ্চ 1977 চন 28 জুলাই 1979 চনলৈ। তেওঁই আছিল ভাৰতৰ প্ৰথম অকংগ্ৰেছী প্ৰধানমন্ত্ৰী আৰু তেওঁ ভাৰতৰ চতুৰ্থতম প্ৰধানমন্ত্ৰী আছিল। আৰু বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল নৰেন্দ্ৰ মোদী। আপোনালোক সকলোৱে জানে, সকলোৰে প্ৰিয় প্ৰধানমন্ত্ৰী। তেখেতে 2014 চনৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী পদত আছে। তেওঁ একেৰাহে দুবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল আৰু তেওঁ গুজৰাটৰ পৰা একেৰাহে 4বাৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল আৰু তেওঁ বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী পদত আছে। আপোনালোকক মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম আৰু বহুতো ইম্পৰ্টেণ্ট প্ৰশ্ন আছে, কেনেকুৱা টপিকত প্ৰশ্নবিলাক হয় মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাম। আপোনালোকে মোৰ ভিডিঅ'বিলাক কেনেকুৱা পায় মোক জনাব। লগতে এনেকুৱা ভিডিঅ'বিলাকে আপোনালোকক সহায় কৰিব বুলি ময়ো ভাবোঁ, সেইকাৰণে ময়ো ভিডিঅ'বিলাক দি আছোঁ আৰু আপোনালোকে উপকৃত হোৱাই মোৰ প্ৰধান লক্ষ্য। আপোনালোকক মই উপকৃত কৰিব পাৰিলে মই নিজকে ধন্য মানিম আৰু আগলৈ মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ দি যাবলৈ চেষ্টা কৰিম আৰু কেনেকুৱা প্ৰশ্ন আহে সেইবিলাক জনাই যাম। আগলৈ মই এনেকুৱা ধৰণৰ চাকৰি সংক্ৰান্তীয় ভিডিঅ' আপোনালোকক দি যাবলৈ চেষ্টা কৰিম। এই ভিডিঅ'বিলাক পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মোৰ যদি কিবা ভুল হৈ আছে আৰু আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে মোক কমেণ্ট কৰি পেলাই জনাব, মই সকলো জনাই যাবলৈ চেষ্টা কৰিম। আজিলৈ বিদায়, ধন্যবাদ, পুনৰ লগ পাম।